নমস্কাৰ। সদৌ অসম প্ৰাথমিক উচ্চ প্ৰাথমিক বিদ্যালয় মধ্যাহ্ন ভোজন ৰান্ধনী সহায়িকা সন্থাৰ আজি আমি কেন্দ্ৰীয় সমিতিত কেইগৰাকীমান বিষয়ববীয়া আজি আমি আহিছিলোঁ। অসম সৰ্বশিক্ষা মিছন আমি সঞ্চালকৰ প্ৰধান ওম প্ৰকাশ মহোদয়ক আমি লগ কৰিলোঁ। তেখেতৰ পৰা আমি জানিব পাৰিলোঁ যে আমাৰ মধ্যাহ্ন ভোজনৰ ৰান্ধনী সহায়িকাসকলৰ সম্পূৰ্ণ আলোচনা মৰ্মে যি সিদ্ধান্ত তেওঁলোকে জনাইছে, দিল্লী চৰকাৰক জনাইছে, এই বিষয়ে আমি সম্পূৰ্ণ আজি ছাৰৰ পৰা মুখৰ পৰা জানিবলৈ পাৰিলোঁ। আৰু লগতে ছাৰে আমাক স্পষ্টকৈ কথা দিছে যে আমাৰ বিষয়টো অহা এই জানুৱাৰী মাহৰ ভিতৰতে দিল্লীত এখন তেওঁলোকৰ বৈঠক হ'ব। সেই বৈঠকত সম্পূৰ্ণভাৱে আমাৰ বিষয়টো আলোচনা হ'ব বুলি ইতিমধ্যে ছাৰে আমাৰ লগত নিজে কথা পাতিছে। গতিকে ছাত্ৰসকল, এয়া নিশ্চয় ৰাজ্যৰ ৰন্ধন কৰ্মীসকলৰ দৰমহা বৃদ্ধিৰ ওপৰত এটা অত্যন্ত সুখবৰ। সেয়েহে আপোনালোকে অনুগ্ৰহ কৰি আমাৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু নতুনকৈ অহা ছাত্ৰসকলে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।